हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल जीवन गला ब्लॉगत आपनालोक स्वागतम जनाइছোঁ। तो बंधुসকল আজি আমাৰ তামোল গাঁত খন্দা হৈ আছে। তো আমি তামোল মানে ইয়াত পুতিব লাগিব। তো আপোনালোকে বন্ধুসকল চাই থাকক। আজি পুৰা তামোল গাঁত খন্দা হৈ আছে মানে আমাৰ ঘৰত। তো গাইস আপোনালোকে ব্লগটো চাই থাকক। তো বন্ধুসকল দাদা এজন আহিছিলে বিশেষ এটা কামত আমাৰ ঘৰলৈ। তো সেই দাদাকো মানে মই গাঁত খান্দি থকা দেখি সিও অলপ হেল্প কৰি দিবলৈ আগবাঢ়ি আহিছে। তো এয়া দেখিছে বন্ধুসকল, এয়া আমাৰ গাঁৱৰে ককাইদেউ এজন। তো তেওঁ মানে অলপ বন্ধুসকল এয়া আমাৰ তপন ভাইটি আহিছে। তো সিও অলপ হেল্প কৰি দিছে মোক। তো এয়া দেখিছে আপোনালোকে তপন ভাইটিও অলপ মানে কাম লাগি আছে। তো দেখিছে আৰু তামোলটো আজি মানে গাঁতটো খান্দি উলিয়াবই লাগিব। তো তামোল পাৰিবলগীয়া হৈ আছে, তামোলো পাৰিব লাগে আৰু বহুত সৰি কিনে জমা হৈ আছে আৰু পাৰিও থৈছোঁ অলপ। তো পুতিব লাগিব মানে। তো এয়া দেখিছে আৰু পুৰা কেনেকৈ তামোল গাঁতটো খান্দি উলিয়াম। বন্ধুসকল আপোনালোকে চাই থাকক, ব্লগটো সকলো গম পাব। তো বন্ধুসকল এয়া দেখিছে আপোনালোকে আমাৰ তামোল বাৰী অলপ দেখুৱাই দিছোঁ আৰু আপোনালোকক। তো তামোলখিনি পাৰিবলগীয়া আছে। তো কাইলৈ মানে পাৰিব লাগিব নেকি বন্ধুসকল, আজিতো সময় নাপাম চাগে। তো গাইজ আপোনালোকে চাই থাকক ব্লগটো। সাংঘাতিক গৰম পৰিছে মানে, উপায় নাই। তো কি কৰিব আৰু, নিজৰ কাম নিজৰ জীৱিকা যদি ৰাখিবলৈ হ'লেতো কৰিবই লাগিব আৰু, নহয় জানো বন্ধুসকল। হেভি গৰম মানে। এয়া কামৰ মাজতে তো গৰম বুলি ভাইটিহঁতে আম পাৰিছে মানে। তো এয়া আম চকলাই লৈছে। তো এয়া দেখিছে আপোনালোকে, এতিয়া আম দুপিচমান অলপ খাই কিনে মানে গাটোক ফ্ৰেছ কৰিব লাগিব আৰু। তো এয়া ভাইটিয়ে মানে পূৰা আম হেৰি কৰি আছে আৰু সানি আছে। তো আজি আম খোৱা হ'ব মানে। আমাৰ এখেতে আম খাবলৈ নাহে চাগে, সেইটো কাৰণে অহা নাই মানে। পূৰা লাগি আছে দেখিছে আৰু, তেওঁলোক পূৰা কাম কৰা মানুহ যে, সেইকাৰণে পূৰা কামতে মজগুল আৰু। ফাইনেলি এয়া আম খাবলৈ লৈছোঁ আৰু মই এক পিচমান খাই চাওঁ। এই লাল লাল দেখাই দেখি, লাল লাল দেখা, লাল লাল মিঠা এই লাল লাল। বহুত মিঠা দেই গাইছ, মুৰুক সোৱাদ, বহুত সোৱাদ। তো বন্ধুসকলে দেখিছে আপোনালোকে আম খোৱা হৈ গ'ল, তাৰপিছত আকৌ গাঁত খান্দি থকা হৈ আছে। তো যেতিয়ালৈকে মানে গাঁতটো কমপ্লিট নহয় পূৰা লাগি আছোঁ আৰু আমি লাগি থাকিম। তো গাইছ আপোনালোকে চাই থাকক। তো বন্ধুসকল এয়া দেখিছে আপোনালোকে কেনেকুৱা পানী ওলাই গৈছে গাঁতটো। তো যিহেতু বাৰিষাৰ ছিজন বাৰু, হ'লেও প্ৰায় 2 ফুটমান খান্দিছোঁ হে, 2-2.5 ফুট পানীয়ে ওলাই গৈছে মানে, দেখিছে আৰু আপোনালোকে। কিন্তু ভাগৰ সাংঘাতিক লাগিছে মানে, কেলৈ ক'ব পৰা নাই মানে। পূৰা গৰমো বহুত, হেভি গৰম লাগিছে মানে, দেখিছে চোলা একদম ঘামি এদায়। আৰু এইটো যদি নিপিন্ধোঁ মানে কি হ'ব, মহে কামুৰিব মানে, সেইটো কাৰণে স্পৰ্টিং পিন্ধিবই লাগে। উলিয়াব লাগিব মানে, কোৰেৰে উঠাব পৰা নাই। তো এইখন লৈছোঁ, এইখন এবাৰ পেলালোৱে মানে। তো এতিয়া মই এই মাটিখিনি এনেকৈ কৰি পেলাব লাগিব মানে, তেতিয়া গাঁতটো বহুত দলৈকে খান্দিব পৰা যায় মানে, দেখিছে নাই। পুৰা পানী ওলাইছেতো, সেইটো কাৰণে মানে বোকা হৈ গৈছে। দেখিছে নাই গাইছ, পানী কেনেকৈ ওলাইছে, পুৰা বোকা। এতিয়া এইখিনিক ফাঙেৰে এনেকৈ মাৰি কিনে খান্দি কিনে আকৌ এইটোৱে পেলাব লাগিব মানে, প্লেটটো। তো বন্ধুসকল এয়া দেখিছে আপোনালোকে ফাং মাৰি থকা হৈছে। তো আৰু এনেকৈ লাহে লাহে মানে হেৰি কৰি আছোঁ আৰু। তো এটাই ফাং মাৰিছে, তো এটাই কোৰ মাৰিছে, এটাই কোৰ মাৰিছে, তো এটাই মানে হেৰি কৰি আছোঁ আৰু পেলাই আছোঁ মাটিখিনি। তো এইখিনি পেলাই লওঁ, পেলাই লোৱাৰ পিছত মানে
আকৌ মানে কিমান দ কৰিব পাৰোঁ চাওঁ, যদি পানী ওলাই থাকে মানে সমাপ্ত কৰি দিম, বিশেষ দীঘল নকৰোঁ মানে বেছি দ নকৰোঁ মানে। তো এই লাগি আছোঁ আৰু বন্ধুসকল, যিমান পাৰোঁ সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। যিমতে পানী ওলাইছে কি ক'ব আৰু, চাওক না বন্ধুসকল, ইমান পানী ওলাইছে মানে বাৰিষা ছিজন যে এইটো কাৰণে আৰু পানীটো ওলাইছে। তো এয়া মানে শেষ হ'বই আৰু এইখিনি দেখিছে নাই কেনেকুৱাকৈ মানে হেৰি কৰিব লগা হৈ আছে, মোৰ গোটেই ভৰি বোকা, চাওক না বন্ধুসকল, উপায় নাই আৰু। তো যেন তেন আজি এইটো কমপ্লিট কৰিবই লাগিব মানে গাঁতটো খান্দি কিনে। তো লাগি আছোঁ আৰু পূৰা খাব লাগিব গাইছ। আৰু গিলাচ লৈ আন। কি হ'ব মানে গোটেই ঘামি এদাই হৈ গৈছোঁ আৰু গৰমটো বহুত পৰিছে যে সেইটো কাৰণে। কি ক'ব আৰু চাওক না গাইছ, ইমানেই বোকা মানে, তো একদম মাছ ধৰি আছোঁ নিচিনাহে লাগি আছে আৰু। তো পানীখিনি ওলাই আছে, তো ভালে লাগিছে বাৰু মাটিখিনি পেলাবলৈ, ইমান হেৰি প্ৰব্লেম দেখা নাই। তো চাওক না, তো উপায় নাই আৰু। তো বন্ধুসকল এয়া দেখিছে আমাৰ ককাইটো মানে এতিয়া লাষ্ট বাৰৰ বাবে এইটো ফাং মাৰি দিছে আৰু ফাঙেৰে মাটি খান্দিছে। তো এইখিনি মানে লাষ্টত মানে এনেকৈ ফাঙেৰে দি খান্দি খান্দি মানে উলিয়াব লাগে। বেচেৰা বহুত ঘামি গৈছে, হ'লেও সহায় কৰি দিছে আৰু মোক। তো গাইজ এইখিনি হোৱাৰ পিছত আৰু লাহেকৈ মাটিখিনি পেলাই মেলি আৰু কাইলৈ মানে পুতিব লাগিব। সেইটোত অলপ অসুবিধা হৈছিলে মানে সেইকাৰণে বাল্টিং লগাইছোঁ। ভাল হয় মানে বাল্টিঙত হ'লে পানী চানী চব আহি যায়। এইটো বিশেষ কম আছে, তো সেইটো কাৰণে মানে পটাপট সেইখিনি শেষ কৰি লওঁ আৰু উঠিব লাগিব মানে। তো বহুত গৰম লাগিছে, থাকিব পৰা নাই, তো ঘামি গৈছোঁ, কি কৰিব আৰু উপায় নাই। তো পুৰা বোকাত লুতুৰি পুতুৰি, উপায় নাই আৰু কি কৰিব। তো এয়া প্ৰায় শেষ হৈ আহিলে আৰু। তো বন্ধুসকল, তো আপোনালোকে দেখিছে আৰু যে বহুত বোকা, তো কি কৰিব আৰু উপায় নাই, পানী যি ধৰণে ওলালে আৰু। তো শেষ কৰিছোঁ আৰু যেন তেন এতিয়া। ফাইনেলি বন্ধুসকল, মোৰ যি তামোলৰ যি পুতিবৰ কাৰণে যি গাঁত খান্দিছিলোঁ, তো ফাইনেলি শেষ হৈ গ'ল গাইজ। এয়া আপোনালোকে দেখিছে, এতিয়া আৰু মই লাহেকৈ তামোলটো পুতিব পাৰিম। তো প্ৰায় দেখিছে আৰু এক কঁকাল পুৰা বোকা হৈ গ'লোঁ লুতুৰি পুতুৰি। তো গাইজ আপোনালোকে যদি ঘৰত থাকে তেনেকৈ কামবিলাক কৰি থাকক, সুস্থ থাকিব, সবল থাকিব, লগতে মানে নিজৰ জীৱিকাও মানে নিৰ্ভৰশীল হ'ব। তো গাইজ, তো আপোনালোকক ধন্যবাদ দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আকৌ পুনৰ লগ পোৱাৰ আশাৰে অন্য এটা ভিডিঅ'ত। তো গাইজ এইখিনিতে কৈ থৈছোঁ, যিসকলে মোৰ ভিডিঅ'টো চালা বা নতুন আহিছে মোৰ এই ভিডিঅ'ত, তো বন্ধুসকল আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব, তাৰ কাৰণে মই বহুত বহুত অনুৰোধ জনাইছোঁ গাইজ। ঠিক আছে।